গুড মৰ্নিং ফ্ৰেণ্ডছ, মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আৰু এতিয়া বাজিছে 6টা আৰু এইফালে দেখিছেনে পুৰা কুঁৱলী হৈ আছে। আৰু এতিয়া আমি গৈ আছোঁ জোনাইলৈ। তো আমি ট্ৰেইনেৰে যাম, সেইটো কাৰণে ষ্টেচনলৈ গৈ আছোঁ। আৰু মোৰ লগত আহিছে মাইনা আৰু বাইদেউ। আজি মাইনাৰ পেহীয়েকৰ ঘৰ উঠা আছে, তো সেইকাৰণে তালৈ গৈ আছোঁ। আৰু আজিৰ ভিডিঅ'টো সকলোৱে শেষলৈকে চাই থাকিব। আৰু এতিয়া একদম গৰম গৰম টেকেলি পিঠা খাওঁ আৰু এইফালে আমি ষ্টেচন পাই গ'লোঁ। এইফালে ট্ৰেইন আহি পালেগৈ। জোনাই মকংছলে ট্ৰেইন ষ্টেচন। এইফালে আমি আহি পালোঁ আৰু আজি এনে ফুৰিবলৈ বুলি ওলাই আহিলোঁ আৰু এতিয়া বাহঁতৰ ঘৰলৈ গৈ আছোঁ। বাইদেউ কিমান দূৰ আছে? আৰু এয়া পালোহি, বেছি দূৰ নাই। এডোখৰত খোজকাঢ়ি যাব লাগিব এতিয়া আমি ট্ৰেইনৰ এইফালে দিয়ে, মানে ট্ৰেইনৰ আলি দিয়ে যাব লাগিব আৰু। দৰা গছিব ৰৈ আছে আৰু চবেই এইফালে দৰা আহি পাইছেহি। আহি আছে এইফালে। আপোনালোকৰ দৰাটো ইমান গাধা নে কিনো? অকল গাড়ীতে উঠিলে নেকি? দৰাজন এইজন। আমি ৰাস্তাত এতিয়া আগ ভেটিছো, এইয়া দুজনে আমাক সেয়া কৰিব লৈছে। আমি অকণমান ওলাই আহিলোঁ আৰু ওচৰতে হেনো মনোজ দাদাৰ ঘৰ। মনোজ ভাই সকলোৱে চিনি পায়, জনপ্ৰিয় ইউটিউবাৰ। তো তেওঁৰ ঘৰলৈ গৈ আছোঁ। আমি এইকেইজনে গৈ আছোঁ আৰু লগ পাওঁ নাই ঠিক নাই, গম নাপাওঁ বাৰু আছেনে নাই। মেইন ৰাস্তাৰ পৰা অকণমান সোমাই আহিলে পায়গৈ। ফাইনেলি আহি পালোঁ মনোজ দাদাৰ ঘৰলৈ। দাদা একদম চকী পাৰি দিছে আৰু বহিবলৈ। কি খবৰ মনোজ দা? অঁ, ফালে ফাইনেলি কষ্টুৰিক লগ পালোঁ। এইকেইটা লৈ লোৱা চকলেট আৰু এইটো চিপছটো লৈ লোৱা, এইফালে লৈ লোৱা। থেংক ইউ কৈ দিয়া। থেংক ইউ কৈ দিয়া, থেংক ইউ কৈ দিয়া, কৈ দিয়া। ইমান মৰম লগা হৈ আছোঁ। তো ফাইনেলি মনোজ দাদাক লগ পালোঁ। ঘৰত আছেনে গম পোৱা নাছিলোঁ। আহিলে ভণ্টিহঁত আৰু ধেমাজি নে কৈছিলে? ধেমাজি চিমেণ্ট চাপৰি। অঁ, ধেমাজি। আহিলে মানে আমাৰ ওচৰৰে ছোৱালীজনী বিয়া হৈছে। বিয়া খাবলৈ আহিছিলোঁ। এতিয়া বিয়া খাবলৈ আহিছিলে। তো তাৰপাছত আমাৰ ঘৰ ফালে পাক মাৰি দিলে আৰু। মানে এনেই আছিলোঁ, আমনি লাগিছিলে, তো ওচৰতে আছে কাৰণে আহিলোঁ। ঠিকে আছে, ভাল লাগিছে, কথা বতৰা পাতি আছোঁ। মনোজ দাদাকতো চবেই চিনি পায়, অসমৰ সকলোৱে জনপ্ৰিয় ইউটিউবাৰ হয়। বাকী একো নাই, ভাল লাগিছে। এতিয়া কথা বতৰা পাতি আছোঁ, চাই থাকক ভিডিঅ'টো, ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। নতুন মানুহ, নতুন চেনেল, নতুন চব ফালৰ পৰা, আৰু আগবাঢ়ি যাবলৈ ছাপোৰ্ট কৰিব। থেংক ইউ। দাদাই কি বনাইছে? মোৰ স্পেচিয়েল
আজিৰ কাৰণে কিবা পাৰ্টি আছে নেকি ধামাকা ধামাকা আছে আৰু আপোনালোকে ভিডিঅ' জৰিয়তে গম পাব দেই চাই থাকিব ক্ষিতিজ ব্লগ চালে নিশ্চয় গম পাব হয় নাই য়েছ য়েছ পুৰা বনাই আছে ইফালে মনোজ দাদাৰ ঘৰত ক্ষিতিজ দাদাকো লগ পালোঁ ক্ষিতিজ দাদাই পুৰা একদম মাংস বনাই আছিলে চিকেন খানা বনাত বিজি পুৰা গোন্ধ পাই আছে কিবা ক'ব নেকি দাদা কৈ দিয়ক মানে ভণ্টিজনক লগ পালোঁ ভাল লাগিল নাম সোধা নাই বাৰু এতিয়ালৈ ভাল লাগিল ধেমাজি পাইছে বুলি ক'লে বাৰু চিমেণ্ট চাপৰি পৰা চিমেণ্ট চাপৰি ন চিমেণ্ট চাপৰি ন এইখেতে ধেমাজি পাইছে ন তো আপোনালোকে তুমি চেষ্টা কৰা তাৰ মানে কামনা কৰিলোঁ আৰু কেলৈ ন আগলৈ নাযাবা মানে লাগিব চেষ্টা কৰি থাকিব লাগে ন হয় নাই ভণ্টিজনৰ চেনেলত ছাবস্ক্ৰাইব কৰি দিব আপোনালোকেও মানে মৰম কৰিব চবকে তো আৰু দাদাৰো চেনেল আছে চেনেলটোৰ নাম কৈ দিয়ক মোৰ চেনেল আছে মোৰ ক্ষিতিজ ব্লগছ বুলি আছে KHITISH বহুতে দেখিছে চাগে বহুতে মানে আছে আৰু কেইজনমান চিনি পায় আৰু যিমানখিনি ছাবস্ক্ৰাইবাৰ্ছ আছে এইবোৰ চিনি পাইছে আৰু তো লাহে লাহে চাওঁ কিমানে চিনি পাই বাৰু পাব আপুনি আগবাঢ়ি যাব তুমি আজি যাবানে নে কাইলৈ থাকিবা আজি থাকিম কাইলৈ যাম কাইলৈ যাবা ন ভাল লাগিলে আজি লগ পাই দিয়া ভাল লাগিল দেই তুমি আহিলা লগ পালোঁ ভাল লাগিল থেংক ইউ কস্তুৰী এফালে চোৱা চোৱাও নাচাই বোলে নোচোৱা আহা এইফালে আহা আহা চাহ বনাই আনি দিছে স্পেচিয়েল চাহ বোলে খাই চাওঁ আজি মনোজ দাদাই বনোৱা চাহ খাই চাওঁ কেনেকুৱা লাগে এতিয়া যাব ওলাইছোঁ আমি মনোজ দাদাহঁতৰ ঘৰৰ পৰা ভাল লাগিলে বহুত আকৌ আহিম কেতিয়াবা দেই অঁ আমাৰ ফালেও যাব আৰু যাম নিশ্চয় যাম এতিয়া যাওঁ আৰু দেই ঠিক আছে বাই 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 ভাল লাগিলে দেই আৰু দাদা সেইফালে চিনি নাপাওঁ ৰ'দৰ কাৰণে ভালকৈ তো ফ্ৰেণ্ডছ এতিয়া মনোজ দা ঘৰৰ পৰা আহি আছোঁ আৰু ভবা নাছিলোঁ আজি মনোজ দাক লগ পাম বুলি অকস্মাতে আহিছিলোঁ কাৰণ সেইকাৰণে আৰু ভাগ্য ভাল আমাৰ মনোজ দা ঘৰতে আছিলে তো মনোজ দাক লগ পালোঁ আৰু মনোজ দাৰ হাতেৰে চাহ খালোঁ কেনেকুৱা আছিলে চাহটো খাবলৈ একদম জালুকীয়া দিয়া চাহ বনাইছিলে মজা লাগিলে মনোজ দাৰ হাতেৰে খাই পিনি এতিয়া গৈ আছোঁ আৰু খাই লওঁ আৰু দেই ভাত মাইনা খাই দে আৰু এইটো ভাইটি এইফালে ভণ্টি হয় এইফালে ফ্ৰেণ্ডছ ইভিনিং টাইম আমি অলপ ওলাই গ'লোঁ মানে ট্ৰেইন ষ্টেচনৰ পৰা আহিলোঁ আৰু আজি ইয়াতে থাকিম হয় নাই আৰু বেষ্ট মোমেণ্ট হিচাপে থাকি যাব মেমৰি হিচাপে থাকি যাব আৰু ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আৰু যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু যিসকলে কৰা নাই আৰু বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব আৰু নতুন এটা ভিডিঅ' লগ পাম হয় নাই আজিলৈ বাই বাই